হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক এটা নতুন ৰেচিপি দেখাম। আজি হৈছে ঢেকীয়া শাক আৰু সৰিয়হ বাটা আৰু আলু দি বনাব। একচুৱেলি মই নবনাওঁ, মোৰ মা বনাব। আপোনালোককো ভিডিঅ'টো দেখাম। চব ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ধুবনে? 3 বা 4 বাৰ ধুই দিবে ন? तो लंबा लंबा काटेंगे, पतला पतला काटेंगे। हाँ, लंबा लंबा। हो गए ना? সৰিয়হখিনি অলপ প্ৰেছ কৰি লৈছে। সৰিয়হ বটাখিনি পিছা হৈ গৈছে অলৰেডি। তেল দি আছো এতিয়া। এতিয়া ঢেকীয়া দি আছো। हाँ, কালি পৰা চচমা আনিব লাগে নে দিব লাগে? জলকীয়া দিব লাগিব। 5 মিনিট পিছত নমাই দিব লাগিব। ঢেকীয়া শাকৰ চব্জি অলৰেডি হৈ গৈছে।